মছন্দৰী আৰু সৰু মাছ পাতত দিলে খুব ভাল লাগে খাব। আগত এবাৰ মই বনাইছিলোঁ মছন্দৰী আৰু কচু পেটাই, দৰ্শকে খাই ভাল পোৱা বুলি কৈছে, ভাল লাগিছে মোৰো, গতিকে আজি মাছৰ সৈতে বনাব লৈছোঁ। প্ৰথমতে মই পাতখন অলপ সেকি ল'ম। কুমলীয়া পাত ধুনীয়াকৈ সেকি কৰি লৈ দুইটা চাইড সেকিব লাগিব। কুমলীয়া পাত গতিকে অলপ সেকিলে হ'ব, বেছি সেকিব নালাগে। সেকি আছোঁ ধুনীয়াকৈ সেকা হ'লে এতিয়া মই তাৱা এখন বহাই দিছোঁ, এখন ডাঠ তাৱা লৈছোঁ, এখন গৰম হ'ব দিম। মাছখিনি মই বান্ধি লওঁ। পাতখনৰ মাজৰ হেৰিডাল কাটি ল'ব লাগিব, ইডাল, তেতিয়া বান্ধিব ভাল হয় আৰু। লাহে লাহে এৰুৱাই দিলে হ'ল, কাৰণ পাত অলপ কম এতিয়া পোৱাটো অলপ দিগদাৰ আৰু। কলপাত ভীমকলৰ পাত হ'লে বেছি ভাল। মছন্দৰী আৰু সৰু মাছ খুব ভাল লাগে খাই। মই এতিয়া পাতখন সমান কৰি ল'ম ধুনীয়া কৰি। পাত বেছি হ'লে অলপ ভাল আৰু। মই এতিয়া মাছকেইটা দি ল'ম। মাছকেইটা ধুনীয়াকৈ ধুই কৰি মই থৈ দিছোঁ, এনেদৰে দি ল'ব। তাৰপিছত দিছোঁ এতিয়া মছন্দৰী পাতকেইটা। কেইটামান বেছিকৈ দিলেও হ'ব বা কমাই দিলেও হ'ব, কথা নাই। খাব মাছ নিদি আপোনালোকে হেৰি মছন্দৰী অলপ বেছিকৈ দি পেলাইও হেৰি কৰিব পাৰে। এয়া মই নহৰু আৰু আদা পিচি লৈছোঁ, নিমখ অলপ দিম, ধুনীয়াকৈ এতিয়া বান্ধি ল'লে মাছটো যাতে ওলাই নাযায় আৰু তেনেকৈ বান্ধিলে হ'ল। 2-3 পেচ দি, কাৰণ পাতখন সেকি ল'লে পাতখন ভাগি নাযায়, তাতে কুমলীয়া পাত। ধুনীয়াকৈ এনেকৈ বান্ধি ল'ব। আকৌ এপেচ দি দিম মই। এতিয়া কাঠি এটা মাৰি দিম। সৰু মাছ এনেও ভাল, চকুৰ কাৰণেও ভাল, সকলোৱে খাব পাৰে। তাত লৈছোঁ মই দৰকিনা মাছ আৰু পুঠি মাছ, খাব খুবেই ভাল। মছন্দৰী দিলে আৰু সোৱাদ কৰে, মছন্দৰীটো পেটৰ কাৰণেও ভাল সেইটো বস্তু। এইদৰে বান্ধি আপোনালোকে তাৱাখনত দি ঢাকি দিব। অলপ লুটিয়াই থাকিব লাগিব, লুটিয়াই কৰি দিলে তেতিয়া মাছটো শুকাই যায়, পানীটোও শুকাব আৰু মাছটোও সোনকালে সিজিব। এনেদৰে 10 মিনিটমান ঢাকি থওঁ। এয়া মই 10-15 মিনিট হৈ গ'ল, মই কাৰণ ঠাণ্ডা হ'ব দিছিলোঁ, ঠাণ্ডা হৈ গৈছে। জুইত পুৰা নিচিনাই হৈছে, ধুনীয়াকৈ সিজি গৈছে। ধুনীয়া গোন্ধ ওলায়। মছন্দৰীটো মানে বহুত ভাল, এনেও খাব লাগে মানুহে, খুব ভাল সেইটো বস্তু। দেখিছে ধুনীয়াকৈ সিজি গৈছে। মই এতিয়া হাতেৰে লাৰি উলিয়াই দিম।
মই ইয়াত এতিয়া দিম কেঁচা জলকীয়া। ধুনীয়াকৈ মছন্দৰীখনো সিজি গৈছে, মাছো সিজিছে। কেঁচা জলকীয়া আপোনালোকে জ্বলা যিমান খায় সিমানখিনিয়ে দিব, আৰু অলপ মিঠাতেল দিব লাগিব। মাছ পোৰা আৰু পাতত দিয়া এই দুবিধ মাছত সদায় কেঁচা তেল ব্যৱহাৰ কৰিব, খাই খুবেই স্বাদ। এতিয়া ধুনীয়াকৈ সানি ল'ম। আপোনালোকে যদি খোৱা নাই এনেদৰে এদিন খাই চাব, খুব ভাল লাগে খাব কাৰণে। ধুনীয়াকৈ মিহিকৈ পিচি ল'ব। আপোনালোকে পাতত পিচিব পাৰে, একো কথা নাই। অলপ কাঁইট থাকেতো, অলপ ডাঙৰ মাছ দিলে অকণমান, পুঠি মাছটো অলপ ডাঙৰ হ'লে, দৰিকণা মাছৰ কাঁইট নাথাকে আৰু পিচি দি দিব পাৰে। মই পুঠি মাছো কেইটামান দিলোঁ যে, গতিকে মোৰ ধুনীয়াকৈ হৈ গ'ল তৈয়াৰ।